মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। মই আজি 34 সাইজৰ ব্ৰাকা ব্লাউজ এটা কাটিং কৰি দেখুৱাম। তাৰ কাৰণে আমি ব্লাউজটোৰ লেন্থ হ'ল 14 ইঞ্চ, চেষ্ট 34 ইঞ্চ, শোল্ডাৰ 15 ইঞ্চ, আৰ্ম হ'ল 15 ইঞ্চ, চিল্ক 6 ইঞ্চ, মুহুৰি 6 ইঞ্চ আৰু ৱেষ্ট 32 ইঞ্চ। ফুলখন গাৰ ফালৰ পৰা এনেকৈ দুভাজ কৰি ল'ম। এতিয়া আমি লেন্থটো ল'ম। লেন্থ আছিলে আমাৰ 14 ইঞ্চ, কিন্তু চিলাইৰ বাবে আমি 1 ইঞ্চ বেছিকৈ ৰাখোঁ। তাৰ কাৰণে আমি লৈ ল'ম 15 ইঞ্চ। এতিয়া আমি এইফালৰ পৰাও 15 ইঞ্চ লৈ ল'ম। তাৰপিছত দুইটা পইণ্ট এনেকৈ মিলাই দিম। তাৰপিছত দুইটা পইণ্ট এনেকৈ মিলাই দিলোঁ। এতিয়া আমি শোল্ডাৰ ল'ম। শোল্ডাৰ আমাৰ 5.5 ইঞ্চ। যদি ব্লাউজৰ ডিপটো যদি বেছি থাকে তেতিয়াহ'লে শোল্ডাৰ আমি 5.5 ইঞ্চ ল'লে হৈ যায়। যেনেকৈ ধৰক যদি আমাৰ নেক ডিপ যদি 7 ইঞ্চ বা 8 ইঞ্চ থাকে তেতিয়া আমি শোল্ডাৰ ইয়াতকৈ অকণমান বেছি ল'ব লাগিব। যিকোনো সাইজৰ ব্লাউজৰ নেক ডিপ যদি 9 ইঞ্চ থাকে তেতিয়া আমি শোল্ডাৰ 5.5 ইঞ্চ ল'ব পাৰোঁ। যিকোনো সাইজৰ ব্লাউজত নেক 9 ইঞ্চ, 10 ইঞ্চ বা 11 ইঞ্চ থাকিলে আমি 9 ইঞ্চৰ পৰা সেইফালে আমি 5.5 ল'ব পাৰোঁ। 9 ইঞ্চতকৈ কম থাকিলে শোল্ডাৰ তেতিয়া আমি 5.5 ইঞ্চতকৈ অকণমান বেছি ল'ব লাগে। এতিয়া আমাৰ ব্লাউজটোৰ নেক ডিপ হ'ল 10.5 ইঞ্চ, সেইকাৰণে মই ইয়াত শোল্ডাৰ 5.5 ইঞ্চ লৈছোঁ। আৰ্ম হ'ল 6 ইঞ্চ, ইয়াৰ পৰাও 5.5 ইঞ্চ লৈ ল'ব লাগিব। ইয়াৰ পৰা 5.5 ইঞ্চ লৈ এনেকৈ পইণ্ট এটা দি লৈছোঁ। তাৰপিছত এনেকৈ মিলাই ল'ম। আমাৰ ব্লাউজটোৰ চেষ্ট হ'ল 34 ইঞ্চ। 34 ইঞ্চক ল'ব লাগিব 4 ভাগৰ এভাগ। 4 ভাগৰ এভাগ ল'লে কিমান হয়? 8.5 ইঞ্চ। আমাৰ ব্লাউজটোৰ ফিটিং পইণ্ট হ'ল 8.5 ইঞ্চ। আৰু মই তাৰপিছত এক্সট্ৰা 2 ইঞ্চ লৈ লৈছোঁ। আপোনালোকে ইয়াতকৈ কমো ল'ব পাৰে, 1.5 ইঞ্চো ল'ব পাৰে। এক্সট্ৰা কাপোৰখিনি আপোনালোকে 1.5 ইঞ্চো ল'ব পাৰে, কিন্তু মই ইয়াত 2 ইঞ্চ লৈছোঁ। তাৰপিছত এনেকৈ মিলাই দিম। এতিয়া আমি আৰ্মহোলৰ শ্বেপটো দিবলৈ ইয়াত 1.3 ইঞ্চ এনেকৈ ৰাখিম। তাৰপিছত এনেকৈ পইণ্ট এটা দি ল'ম। তাৰপিছত আৰ্মহোলৰ শ্বেপটো দি ল'লোঁ। তাৰপিছত আৰ্মহোলৰ শ্বেপটো দিয়াৰ সময়ত আপোনালোকে এইফালে অকণমান তললৈ এনেকৈ নমাই দিব, তেতিয়া ব্লাউজৰ শ্বেপটো ধুনীয়া হয়। এতিয়া আমি নেকলাইন ল'ম। ইয়াত নেকলাইন আছে 2 ইঞ্চ ৰাখিছোঁ। আৰু আমাৰ নেক ডিপ আছিলে 10.5 ইঞ্চ। আৰু ইয়াত মই নেকলাইন ল'ম 3 ইঞ্চ ল'ম। আপোনালোকে নিজৰ পচন্দ মতে 2.5 বা 3 ইঞ্চ ল'ব পাৰে। মই ইয়াত 3 লৈছোঁ। তাৰপিছত এনেকৈ মিলাই দিম। এতিয়া মই নেক ডিজাইনটো দি ল'ম। আপোনালোকে নিজৰ পচন্দ মতে নেকৰ ডিজাইনটো দিব পাৰে। ইয়াত আছিলে আমাৰ 11 ইঞ্চ, 1 ইঞ্চ কমাই ল'ম। কাৰোবাৰ যদি কমৰৰ চাইজটো বেছি থাকে তেতিয়াহ'লে ইয়াত ½ ইঞ্চ কমালেও হয়, কিন্তু সাধাৰণতে আমি 1 ইঞ্চ ইয়াত কমাই ল'ব লাগে। দুইটা পইণ্ট মিলাই দিলোঁ। এতিয়া আমি বেক পাৰ্টটো আমাৰ হৈ গ'ল। এতিয়া আমি কাটি ল'ম।
ব্লাউজৰ হাতখন কাটিবলৈ আমি কি কৰিব লাগিব, কাপোৰটো 4 ভাঁজ কৰি ল'ব লাগিব। কাপোৰখন 4 ভাঁজ কৰি ল'ব লাগিব। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ জুখিব লাগিব। আৰ্ম হোলটো আমি ইয়াৰ পৰা ইয়ালৈ কিমান আছে চাম। ইয়াত আছে 8.7 ইঞ্চ আছে। এতিয়া এইটো হিচাপতে আমি ব্লাউজৰ দিশটো ল'ম। এইটো দিশটো ল'ম। তাৰপিছত 1 ইঞ্চ বেছিকৈ ল'ম। মোৰ হাতৰ লেন্থ আছে আমাৰ 5 ইঞ্চ, কিন্তু চিলাইৰ মাৰ্জিনৰ বাবে মই 1 ইঞ্চ বেছিকৈ ল'ম। এইফালৰ পৰা 6 ইঞ্চ লৈ ল'লোঁ আৰু এইফালৰ পৰা 6 ইঞ্চ লৈ ল'লোঁ। তাৰপিছত দুইটা পইণ্ট এনেকৈ মিলাই দিম। দুইটা পইণ্ট মিলাই দিলোঁ। চাব ফ্ৰেণ্ডছ, হাতখন কাটাৰ সময়ত আপোনালোকে সদায় আপোনালোকে যিমান আছে দিশটো, ইয়াত লেন্থটো তাতকৈ আধাতকৈ অকণমান বেছি ল'ব লাগে। আধাতকৈ অকণমান বেছি মানে 6 ইঞ্চ আছে। ইয়াত 6 ইঞ্চৰ আধা হাফ কৰিলে আমি 6 ইঞ্চৰ আধা পাওঁ আমি 3 ইঞ্চ, কিন্তু আৰু ইয়াত হাফ ইঞ্চ বেছিকৈ লৈছোঁ। তাৰপিছত দুইটা ইয়াৰ পৰা ইয়ালৈ আমি এনেকৈ মিলাই দিম। ইয়াৰ পৰা ইয়ালৈ মিলাই দিলোঁ। যিহেতু আমাৰ ইয়াত 1 ইঞ্চ কম আছে, মই ইয়াত 1 ইঞ্চ বেছিকৈ লৈ লৈছোঁ। সেইটো কাৰণে ইয়াৰ পৰা ইয়ালৈ সদায় 2.5 ইঞ্চ ৰাখিব লাগে। মোৰ এইফালে 1 ইঞ্চ কম আছে কাৰণে মই এনেকৈ দেখাই দিছোঁ। পৰা 2.5 ইঞ্চত এনেকৈ এটা দাগ দি ল'ব। এই পইণ্টটো দিলে আমাৰ হাতৰ যিটো আমি ৰাউণ্ড শ্বেপ দিওঁ সেইটো আমাৰ ধুনীয়া হয়। আপোনালোকে তাৰপিছত এনেকৈ তললৈ এনেকৈ মিলাই দিব। মুহুৰি আছে আমাৰ 6 ইঞ্চ। মুহুৰিতকৈ আমি 2 ইঞ্চ বেছিকৈ ৰাখিব লাগে। 2 ইঞ্চ বেছিকৈ ৰাখিব লাগে। কিন্তু মই এতিয়া মুহুৰিটো নাকাটো, কাৰণ মই ইয়াত 1 ইঞ্চ জইন দিব লাগিব। হাতখন কাটি লৈছোঁ। এতিয়া আমি ব্লাউজৰ ফ্ৰণ্ট পাৰ্টটো কাটিম। ফ্ৰণ্ট পাৰ্টটো কাটিবলৈ কি কৰিব লাগিব, আমি বেক পাৰ্টটো এনেকৈ ওপৰত ৰাখি ল'ব লাগিব। বেক চাইডটো আমাৰ যিমান আছিলে তাতকৈ ফ্ৰণ্ট চাইডত আমি 2 ইঞ্চ বেছিকৈ ৰাখিব লাগে। 2 ইঞ্চ এনেকৈ বেছিকৈ ৰাখিম। ইয়াৰ পৰা 2 ইঞ্চ ৰাখিম। প্ৰথমতে আমি বেক পাৰ্টটো যেনেকৈ আছে তেনেকৈয়ে ওপৰত এনেকৈ আঁকি ল'ম। যেনেকৈ আছে তেনেকৈ এনেকৈ আঁকি ল'ব। নেক্সট চাইডে এনেকৈ অকণমান দি দিলে হ'ব। তাৰপিছত এনেকৈ চাব, প্ৰথমতে আমি এই আঁচডাল মিলাই ল'ম ওপৰলৈ। প্ৰথমতে আমি এইখিনি চিধা কৰি ল'ম ওপৰলৈ। তাৰপিছত ইয়াৰ পৰা 2 ইঞ্চ ৰাখিম। ইয়াৰ পৰা 2 ইঞ্চত এনেকৈ দাগ এটা দি ল'ম। এনেকৈ দি ল'লে চিধা হয়। আপোনালোকে এনেকৈ দি ল'ব। তাৰপিছত চিধা কৰি ল'ম। মেইন ফেব্ৰিকত কাটো কাৰণে বেক পাৰ্টতকৈ ফ্ৰণ্ট চাইডে মই 2 ইঞ্চ বেছিকৈ লৈ ল'ম। শোল্ডাৰ আছিল 6 ইঞ্চ। শোল্ডাৰ 6 ইঞ্চ। তাৰপিছত আমি এনেকৈ মিলাই ল'ম। অকণমান বেছিকৈ ৰাখিব লাগে। এনেকৈ 2 পইণ্ট বেছিকৈ ৰাখিব। এনেকৈ ইয়ালৈ 5.5 ইঞ্চ ল'লোঁ। তাৰপিছত আৰু 5 ইঞ্চ ওপৰত এনেকৈ এটা দাগ দি ল'লোঁ। তাৰপিছত ইয়ালৈ মিলাই দিম এনেকৈ। তাৰপিছত আমি নেক লাইনটো ল'ম। নেক লাইন 3 ইঞ্চ ৰাখিম। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ মিলাই দিম। এনেকৈ মিলাই দিম।
তাৰপিছত ইয়াৰ পৰা আকৌ 1.5 ইঞ্চ ৰাখিম, মানে 1.5 ইঞ্চ ৰাখিম। তাৰপিছত এনেকৈ মিলাই দিম। এইটো মই সদায় ইয়াৰ পৰা ইয়ালৈ মই সদায় এই ৰাউণ্ড শ্বেপটো দিয়াৰ কাৰণে 1.5 ইঞ্চ লৈ লওঁ। তেতিয়া এনেকৈ লৈ ল'লে ৰাউণ্ড শ্বেপটো ধুনীয়াকৈ দিব পাৰি। মই ৰাউণ্ড শ্বেপটো দিয়াৰ কাৰণে এনেকৈ 1.5 ইঞ্চ লৈ লওঁ। তাৰপিছত এনেকৈ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। ইয়াৰ পৰা তললৈ মই 6 ইঞ্চ ৰাখিম। আপুনি যিকোনো সাইজৰ ব্লাউজতে ইয়াৰ পৰা ইয়ালৈ 6 ইঞ্চ ৰাখিব পাৰে। তাৰপিছত মই ইয়াৰ পৰা ইয়ালৈ 7.6 ইঞ্চ ৰাখিম। ইয়াৰ পৰা ইয়ালৈ 6 ইঞ্চ ল'লোঁ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ মই ল'ম 7.6 ইঞ্চ। চেণ্টাৰ হ'ল 3.6 ইঞ্চ। তাৰপিছত চাব, তাৰপিছত আৰু এইফালে 5। তাৰপিছত এনেকৈ মিলাই দিলোঁ। সেয়া চাওক, এনেকৈ মিলাই দিলোঁ। ইয়াত মই 1.2 ইঞ্চ লৈছোঁ, কিন্তু আপোনালোকে 1.2, 1.3, 1.5 লৈ ল'ব পাৰে। এইফালেও মই 1.2 ইঞ্চ লৈছোঁ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ এনেকৈ মিলাই দিম। এনেকৈ মিলাই দিম। তাৰ অকণমান এনেকৈ ৰাউণ্ড শ্বেপ দি ল'ব। এতিয়া এনেকৈ মিলাই দিলোঁ। এতিয়া চাওক, আমি ইয়াৰ পৰা আৰ্মহোলৰ পৰা কিমান পালোঁ। আৰ্মহোলৰ পৰা 2.7 ইঞ্চ পালোঁ। 2.7 ইঞ্চ। এতিয়া মই ইয়াৰ পৰা তললৈ 4.2 ইঞ্চ ল'ম। তাৰপিছত এনেকৈ মিলাই দিম। তাৰপিছত এইফালে 8 ইঞ্চতকৈ অকণমান বেছি ল'ম, মানে 0.6 লৈ ল'ম। 0.6। তাৰপিছত শ্বেপটো দি ল'লোঁ। এতিয়া আমি বেলডাল জুখিম। এতিয়া আমি বেলটো লৈ ল'ম। আমি কি কৰিব লাগিব, প্ৰথমতে বেক পাৰ্টটো এনেকৈ ওপৰত দি ল'ব। তাৰপিছত ইয়াৰে লেন্থটো কিমান আছে লৈ ল'ম। এতিয়া বেলটো মই 5 ইঞ্চ ৰাখোঁ সদায়। এইফালৰ পৰাও মই 5 ইঞ্চ ৰাখিম। এইফালৰ পৰাও 5 ইঞ্চ ৰাখিম। তাৰপিছত এনেকৈ মিলাই দিম। এনেকৈ অকণমান শ্বেপ দি ল'ব, তেতিয়া ধুনীয়া হয়। 6.5 ইঞ্চ লৈ লৈছোঁ। তাৰপিছত আমি তাৰপিছত মই নেকটো এনেকৈ ৰাউণ্ড শ্বেপ দি ল'লোঁ। এতিয়া মই এইটো কাট কৰি ল'ম। মোৰ চেনেলটো যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব।
ব্লাউজটো কাটা হৈ গ'ল।